Hi guys, hope you are all have fine. আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব দা পাৰ্থ আৰু হা আপোনাৰ সহায়ৰ বহু প্ৰয়োজন আছে এই চেনেলটো ওকে মাজতে মই বহুত দিন ধৰি ভিডিঅ' আপলোড দিয়া নাছিলোঁ কিছু অসুবিধাৰ কাৰণে এইবাৰ পৰা নিয়মিতভাৱে ভিডিঅ' আপলোড দিয়াৰ চেষ্টা কৰিম আৰু একবাৰ কওঁ সাবস্ক্ৰাইব দা পাৰ্থ অলৰাইট আপুনি নিউজৰ লগত নিয়মিতভাৱে জড়িত আছে যদি আপুনি এই বিষয়ে নিশ্চয় জানি আহিছে আমাৰ অসমৰ কাষৰীয়া ৰাজ্য মণিপুৰত যি বিদ্ৰোহ হিংসা চলি আছে এতিয়ালৈ শান্ত হোৱাৰ নাম লোৱা নাই এই হিংসাত এতিয়ালৈ 100 জনৰো অধিক লোকৰ মৃত্যু ঘটিছে আৰু বহুতো লোক আহত হৈছে এই হিংসা একচুয়ালি আৰম্ভণি হল কৰ পৰা আপুনি জানি আহিছে নিশ্চয় তথাপি মই শৰ্টকে আপোনাৰ আগত ৰখাৰ চেষ্টা কৰিম মণিপুৰত বাস কৰি অহা কুকি আৰু মেটেই সম্প্ৰদায়ৰ লোক কুকি সম্প্ৰদায়ৰ লোকসকল জনগোষ্ঠীৰ মৰ্যাদা পোৱা সম্প্ৰদায় আৰু এই কুকি জনগোষ্ঠীৰ লোক বেছিভাগ পাহাৰীয়া অঞ্চলত বাস কৰে কুকি জনগোষ্ঠীৰ লোকসকল বেছিভাগ খ্ৰীষ্টান ধৰ্মৰ লোক আৰু এই কুকি জনগোষ্ঠীৰ লোকসমূহ ৰাজ্যৰ সংখ্যালঘু জনগোষ্ঠীৰ লোক আৰু এইফালে ৰাজ্যৰ সংখ্যাগুৰু মেটেই সম্প্ৰদায়ৰ লোক এই মেটেই সম্প্ৰদায়ৰ লোকসকল ৰাজ্যৰ সমভূমিত বসবাস কৰে এই মেটেই সম্প্ৰদায়ৰ লোকসকল বেছিভাগ হিন্দু আৰু কিছু পৰিমাণত মুছলিম ধৰ্মৰ লোক আছে 2011 চনৰ লোকপিয়ল মতে মণিপুৰ ৰাজ্যৰ মুঠ জনসংখ্যা 28 লাখ আৰু ইয়াৰে 40% পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি জনগোষ্ঠীৰ লোকসমূহ ওকে বৰ্তমান সময়ত মণিপুৰত হৈ থকা যি হিংসা আৰম্ভণি জানিবলৈ হলে কিছু পিছলৈ যাব লাগিব 1949 চনত যেতিয়া মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হয় কিন্তু ভাৰতত অন্তৰ্ভুক্ত নোহোৱাৰ আগতে মণিপুৰৰ যি মেটেই সম্প্ৰদায়ৰ লোক সিহঁতক জনগোষ্ঠীৰ মৰ্যাদা দিয়া আছিল আৰু যেতিয়া ভাৰতত অন্তৰ্ভুক্ত হ'ল তেতিয়া মেটেই জনগোষ্ঠীসমূহৰ পৰা জনগোষ্ঠী এছটি মৰ্যাদাটো কাঢ়ি লোৱা হয় আৰু আহি 2012 চনত এই মেটেই সম্প্ৰদায়ৰ লোকসকল পুনৰ জনগোষ্ঠী মৰ্যাদাক লৈ চৰকাৰৰ ওচৰত দাবী কৰি আহিছে হিংসা আৰম্ভণি হোৱাৰ কেইদিনৰ আগত মণিপুৰৰ উচ্চ ন্যায়ালয় মেটেই সম্প্ৰদায়ক পুনৰ জনগোষ্ঠী মৰ্যাদা দিয়াৰ কাৰণে ৰাজ্য চৰকাৰক এটা দস্তাবেজ জমা কৰাৰ নিৰ্দেশ দিয়ে আৰু ইয়াক লৈ ৰাজ্যৰ কুকি জনগোষ্ঠীৰ লোক বিৰোধিতাত নামি পৰে আৰু ইয়াৰ পৰাই ৰাজ্যত এটা হিংসাৰ ৰূপ লয় আৰু আজিলৈ চলি আছে ওকে হোৱাইট এইখিনিতে কিছুমানৰ প্ৰশ্ন হ'ব পাৰে কিয় ফাৰাক পাৰ্তা হয় সকলোকে জনগোষ্ঠীৰ মৰ্যাদা দিয়াতে ওকে সো আপুনি যদি এছটি কমিউনিটিৰ হয় আপুনি জানে এছটি কমিউনিটি হোৱাৰ কাৰণে আপুনি কেনেবৰ সুবিধা লাভ কৰি আহিছে আৰু যদি আপুনি ওবিসি या জেনাৰেল কাষ্টৰ হয় আপুনি কেনেবৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে আমাৰ অসমখনতো এই কাষ্ট সিস্টেম প্ৰতি বহুতো প্ৰশ্ন উঠাই আহিছে অলৰাইট মণিপুৰত যি হিংসা এক মাহ বেছি হৈ পৰিল সমাপ্ত হ'ব কেতিয়া কেন্দ্ৰ চৰকাৰ ইয়াক লৈ বহু চেষ্টা চলাই আহিছে কেইদিনৰ আগত গৃহমন্ত্ৰী অমিত শাহ ভিজিট কৰি আহিল আৰু দুদিন আগত অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাক মণিপুৰত দল সংগঠনবোৰৰ লগত আলোচনা কৰাৰ কাৰণে মণিপুৰলৈ পঠায় কিন্তু কথাটো হ'ল হেমন্ত মামা মণিপুৰত গৈ শান্তি স্থাপন কৰাৰ বিপৰীতে হিংসাৰ জ্বলা জুইত আৰু খি ঢালি দিয়া কামহে কৰিছিল কথাটো আছিল এনে ধৰণৰ 2017 চনৰ বিধানসভা নিৰ্বাচনত হেমন্ত বিশ্ব শৰ্মাৰ বিজেপি নেতা নিৰ্বাচনৰ বাবে কুকি উগ্ৰপন্থীৰ সহায় লোৱা বুলি এটা বাতৰি প্ৰচাৰিত হয় ওকে চোৱা এই নিউজ কিমান সত্য হিয়া নাজানো কিন্তু এই নিউজ প্ৰচাৰিত হোৱাত আৰু হিংসা বাঢ়িহে উঠিল ভিডিঅ'টোৰ শেষত মই এইটো কওঁ দুখন দেশৰ মাজত যেতিয়া যুদ্ধ হয় আৰু যুদ্ধত এখনৰ যিমান ক্ষতিসাধন হয় তাতকৈ যদি দেশৰ ভিতৰৰ মানুহৰ মাজত যদি হিংসা গৃহযুদ্ধৰ দৰে পৰিৱেশ হয় হিয়াৰ ক্ষতিসাধন খুব ভয়ানক হয় আৰু সেই হিংসাত যদি বাহিৰৰ ক্ষমতা জড়িত থাকে সেই হিংসাৰ সময়সীমা আৰু ক্ষতিসাধন ভয়ানকভাৱে হ'ব পাৰে দুদিন আগত এটা বাতৰি প্ৰকাশ পাইছিল মণিপুৰত হিংসাত্মক ঘটনাত জড়িত থকা বিদ্ৰোহীৰ হাতত অধিক মাত্ৰাত অস্ত্ৰ শস্ত্ৰ আছে আৰু এই অস্ত্ৰ শস্ত্ৰবোৰ ম্যানমাৰ হৈ চীনৰ পৰা অহা বুলি এটা সন্দেহ প্ৰকাশ পাইছে ওকে চোৱা এনেবোৰ হিংসাত এটা তৃতীয় শক্তিৰ জড়িত থকাৰ বিষয়ে আমি ভালকৈ জানিবলৈ হ'লে জেনেৰেশ্যন ৱাৰফেয়াৰ বিষয়ে ভালকৈ জানিব লাগিব আৰু মই অতি সোনকালে জেনেৰেশ্যন ৱাৰফেয়াৰ বিষয়ক লৈ এটা ভিডিঅ' আনিম ওকে এণ্ড নাও মই ভিডিঅ'টো এইখিনিতে শেষ কৰিম থেংক ইউ ফৰ ৱাচিং হেভ এ ডে